Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. Left me with the pieces of forever that. এয়া আজি আমাৰ ঘৰত আহিছে মাহী কি খবৰ মাহী এয়া মোৰ খবৰ মজা মস্তি এয়া আমাৰ ইয়াৰ নামটো কি কালু ভাই আমাৰ কালু ভাই আৰু হিৰক ক'ত গ'ল বা গা ধুই আছে নেকি আজি বিৰিয়ানী বনাইছোঁ স্পেচিয়েল খাই কেনেকুৱা হৈছে ক'বা দেই Hello friends, welcome to my YouTube channel Barsa's vlog. আশা কৰোঁ আপোনালোক সকলোৰে ভাল আজি মানে মই ভিডিঅ'টো বনাইছোঁ গম পাব ৰ'ব মানে অৰ্ডাৰ আহি আছে মোলৈ মানে মই যদি দোকান দিলোঁ হয় এতিয়া এখন মানে খোৱা বস্তু তেতিয়াহ'লে ঢেৰ টকা মানে মই বহুত ইনকাম কৰিব পাৰিলোঁ হয় মোৰ ভাইটি এটা আছে মানে মাহীৰ ল'ৰা হয় তাৰপিছত সি মানে আহিব বোলে ছেটাৰডে তাৰ কাৰণে সি মোক অৰ্ডাৰ দিছে মেছেজ দিছে যে হেৰি মোক মই ছেটাৰডে গৈ আছোঁ মোৰ কাৰণে বিৰিয়ানী বনাই থ'বা দেই দেখিছেনে এনেকুৱা অৰ্ডাৰ আহিছে নহয় মোলৈ সেইদিনাখন ভতিজাটোৱে ক'লে যে কেক খাম আজি আহিছে বিৰিয়ানী খাম এনেকৈ যদি দোকান এখন দিলোঁ হয় মই সঁচাকৈ মই ইনকাম কৰিব পাৰিলোঁ কৰ'ৰপতি নহওঁ বাৰু তাকে চাই থাকক আপোনালোকে ভিডিঅ'টো আহক মোৰ লগত ফাৰ্ষ্টতে আমাৰ বিৰিয়ানীৰ কাৰণে মাংস লাগিব এয়া মই মাংস লৈ লৈছোঁ তাৰপিছত আমি পিঁয়াজখিনি এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ পিঁয়াজখিনি আমি ফাৰ্ষ্টতে এনেকৈ ফ্ৰাই কৰি ল'ব লাগিব আহক আমি ফ্ৰাই কৰি লওঁ এয়া আমি পিঁয়াজখিনি ফ্ৰাই কৰি লৈছোঁ এনেকৈ ৰঙা হোৱাকৈ ফ্ৰাই কৰি আমি চিকেনখিনি মেৰিনেট কৰিবলৈ আদা নহৰু পেষ্ট দিছোঁ তাৰপিছত ইয়াতে আমি ফ্ৰাই কৰি থোৱা তাৰপিছত আমি ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি দি দিছোঁ তাৰপিছত আমি দিব লাগিব বিৰিয়ানী মছলা এইটোৱে মেইন হয় বিৰিয়ানী মছলা বিৰিয়ানী বনাবৰ কাৰণে বিৰিয়ানী মছলা দিছোঁ আমি তাৰপিছত আমি ইয়াতে বিৰিয়ানী মছলা দি দিছোঁ বিৰিয়ানী মছলা দিয়াৰ পিছত আমি দিব লাগিব চিকেন মছলা আপোনালোকে যি যি মছলা দিব বিচাৰে দিব পাৰে মই মিট মছলা দিছোঁ তাৰপিছত মই মিৰ্চি পাউডাৰ দিছোঁ অকণমান তাৰপিছত হালধি অকণমান দিম এতিয়া হালধি দি দিছোঁ মই আপোনালোকে পৰিমাণটো আপোনালোকে নিজে হিচাপ কৰি দি দিব এতিয়া মই গোটেইখিনি মাংস ভালকৈ সানি লৈছোঁ এয়া সানি লৈছোঁ গোটেইখিনি মাংস তাৰপিছত আমি চিকেনখিনি ভিতৰত থৈ দিম 1 ঘণ্টাৰ কাৰণে মেৰিনেট হ'বলৈ এয়া থৈ দিলোঁ চিকেনখিনি মেৰিনেট হোৱালে আহক আমি চাউলখিনি বনাই লওঁ যিটো আমাৰ বিৰিয়ানীৰ কাৰণে যিটো আমাৰ চাউল লাগিব সেইখিনি আমি সিজাই লওঁ আহক মই বিৰিয়ানীৰ কাৰণে বাসমতি চাউল নাপালোঁ মানে ঘৰতো নাছিলে গতিকে মই কেআৰটি চাউলটোৱে লৈছোঁ আহকচোন খাই চাওঁ কেনেকুৱা লাগে কেআৰটি চাউলেৰে মই চাউলটো তেলত দিবলৈ তেজপাত লৈ লৈছোঁ 3টা এয়া দালচেনি তাৰপিছত ইলাইচি আৰু লং লৈ লৈছোঁ মই চাউলটো বইল কৰিবলৈ এনেকুৱা এটা চচপেন লৈ লৈছোঁ মই ইয়াতে ৰিফাইন তেল দি দিছোঁ অকণমান তাৰপিছত মই শুকান মছলাখিনি যেনে তেজপাত দালচেনি লং ইলাইচি এই গোটেইখিনি দিব লাগিব লগতে কেঁচা জলকীয়া দিব লাগে মই কেঁচা জলকীয়াটো পাহৰি থাকিলোঁ দিবলৈ পিছত দি দিছোঁ বাৰু মই তাৰপিছত মই পানীটো গৰম কৰি লৈ অকণমান ইয়াতে চাউলখিনি দি দিছোঁ এনেকৈ চাউলখিনি দি দিব অকণমান পানীটো গৰম হোৱাৰ পিছত লগতে নিমখ অকণমান দিবলৈ নাপাহৰিব মই নিমখটো দি দিছিলোঁ ভিডিঅ'টো কৰিবলৈ ক্লিপটো ক'ৰবাত হেৰাই থাকিলে গতিকে নিমখ অকণমান দি দিব সোৱাদ অনুযায়ী আপোনালোকৰ এয়া মই চাউলখিনি গোটেইখিনি দি দিছোঁ ইয়াতে এয়া ভাতটো ধুনীয়াকৈ সিজিছে মানে অলপ সিজিছে মই গোটেই ভালকৈ সিজাই লোৱা নাই সিজাই লোৱাৰ পাছত মই এইখিনি পানীৰ পৰা এনেকৈ কাঢ়ি ল'ম ভাতটো
ফুটা ফুটা বাচন এটাত মই এনেকৈ কাঢ়ি লৈছোঁ ভাতখিনি, যাতে গোটেই পানীখিনি যাতে আঁতৰি যায় ভাতখিনিৰ পৰা, আৰু ভাতখিনি যাতে এটা এটা হয় তেনেকৈ মই গোটেইখিনি কাঢ়ি লৈছোঁ। তাৰপিছত মই ভাতখিনি এটা এটা হ'বলৈ ফ্ৰিজত অকণমান দেৰি থৈ দিছোঁ এনেকৈ। মই মাংসটো বনাবৰ কাৰণে ইয়াতে অকণমান ৰিফাইন দি লৈছোঁ। ৰিফাইন দিয়াৰ পিছত মই ইয়াতে দিম অকণমান গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত মই ইয়াতে কাটি থোৱা আলুখিনি ইয়াতে দি দিম। 4 ফাল কৰি লৈছিলোঁ, মানে 2টা আলু 4 ফাল কৰি লৈছিলোঁ। ইয়াতে মই আলুখিনি দি দিছোঁ, অলপমান ফ্ৰাই কৰি লৈছোঁ আলুখিনি। আলুখিনি অকণমান ফ্ৰাই হোৱাৰ পিছত ইয়াতে মই বিলাহী দি দিম। কাটি থোৱা বিলাহীখিনি দিছিলোঁ, কাটি থোৱা বিলাহীখিনি দি দিম মই ইয়াতে। এইখিনি অকণমান ফ্ৰাই কৰি ল'ম। তাৰপিছত মই ইয়াতে অকণমান ফ্ৰাই হোৱাৰ পিছত বিলাহীখিনি ইয়াতে মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছোঁ। মেৰিনেট কৰি থোৱা চিকেনখিনি দি উঠি অকণমান লৰাই দিছোঁ মই। এয়া ধুনীয়াকৈ লৰাই দিছোঁ। এয়া চাওক, ভালকৈ ফ্ৰাই কৰি লৈছোঁ চিকেনটো। এয়া দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু বহুত ধুনীয়া গোন্ধ এটা আহিছে, বিৰিয়ানীৰ গোন্ধ এটা আহিছে। এইখিনি অলমষ্ট হৈ গৈছে চিকেনখিনি মোৰ। তাৰপিছত এইখিনি এতিয়া নমাই পেলাই মই চাউলখিনিৰ ওপৰত ধুনীয়াকৈ তাৰপিছত এতিয়া মই ইয়াতে সেই চচপেনটোত ভাতখিনি দি দিছোঁ এটা তৰপকৈ। এতিয়া ফাৰ্ষ্টতে এটা তৰপ দিছোঁ। ইয়াৰ ওপৰত মই চিকেন কাৰীটো বনাইছিলোঁ সেইটো মই চিকেন কাৰীত দি দিম। চাই থাকক আপোনালোকে ভিডিঅ'টি। এয়া চিকেন কাৰীটো যে বনাইছিলোঁ সেইটো মই দি দিছোঁ ওপৰত। ধুনীয়াকৈ দি দিব আপোনালোকে। এতিয়া মই ইয়াতে আলু বইল কৰিছিলোঁ যে আলুখিনি দিছোঁ, আৰু সেই ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি অকণমান দি দিছোঁ, আৰু এই পুদিনা অকণমান দি দিছোঁ। পুদিনা দিলে অকণমান ধুনীয়া গোন্ধ আহে। বিৰিয়ানী বনালে পুদিনাটো কেতিয়াও স্কিপ কৰিব নালাগে। লগতে কেঁচা ধনিয়া মোৰ লগত নাছিলে, গতিকে মই পুদিনাই দিছোঁ। আৰু এটা তৰপ দি দিছোঁ, এয়া মই ভাতৰ তৰপ এটা দি আকৌ সেই ছেম প্ৰচেছৰ দৰে মই মাংসখিনি দিম ওপৰত। এয়া ভাতখিনি দি দিছোঁ ধুনীয়াকৈ। বাচমতি চাউলটো হ'লে বেছি ভাল লাগিলে হয়, কাৰণ বাচমতি চাউলটো মানে অনা মানুহ নাছিলে আৰু ঘৰতো কোনো নাছিলে, গতিকে মই বাচমতি চাউল দিব নোৱাৰিলোঁ। সেইটো কাৰণে মই কেৰাটি চাউলটো আছিলে ঘৰতে, মই কেৰাটি চাউলেৰে বনালোঁ। এয়া আকৌ এটা চিকেনখিনি দি দিছোঁ লগতে। এতিয়া মই সেই ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি লগতে পুদিনা পাতখিনি দি দিম। আলু দিলোঁ, এয়া আলু আৰু এয়া ফ্ৰাই পিঁয়াজ আৰু এয়া পুদিনা ধুনীয়াকৈ দি দিলোঁ। তাৰপিছত ইয়াতে অকণমান আমি পানী দি এনেকৈ গেছত ল' ফ্লেমত অকণমান টাইম আমি এনেকৈ বহুৱাই থৈ দিম। মই ঘিটো দিবলৈ পাহৰি গৈছিলোঁ, তাৰ কাৰণে ঢাকনিখন খুলি অকণমান 2 চামুচমান ঘি তাৰ ওপৰত দি দিছোঁ, ভাল গোন্ধ এটা আহিবৰ কাৰণে আৰু টেষ্টটো ভাল হয় খাবলৈ। এয়া আমাৰ বিৰিয়ানীখিনি প্ৰায় ৰেডি হৈ গৈছে। আহকচোন চাওঁ আমি উলিয়াই বিৰিয়ানীখিনি কেনেকুৱা হৈছে। এয়া চাওক, বিৰিয়ানীখিনি বৰ ধুনীয়া হৈছে দেখিবলৈ। এয়া বিৰিয়ানী খাই আছে, কেনেকুৱা হৈছে? বঢ়িয়া। কেনেকুৱা হৈছে? ভাল হৈছে। মই খোৱাই নাই, খামহে এতিয়া। এইফালে পুৰা খাই আছে, মোক এৰি খাই আছে চবে বিৰিয়ানী। দিয়া খোৱা। হেল্ল' এভৰিৱান, ভাত চাত খাই হৈ গ'ল। এতিয়া অকণমান বহিছোঁ।
বিৰিয়ানী খালে ইহঁতে ভাল হোৱা বুলিয়ে কৈছে বাৰু এনেই বনাইছোঁ বহুত দিনৰ মূৰত বনাইছোঁ প্ৰায় আজি এবছৰ মূৰত বনাইছোঁ কেনেকুৱা হৈছে ইমান নাজানো মই ভালকৈ বনাবলৈ হ'লেও ট্ৰাই কৰিছোঁ বাৰু বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই